সকলোলৈ নমস্কাৰ। কাইলৈ 18 নৱেম্বৰ আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দাৰ কাইলৈ জন্মদিন। সেই হেতুকে কাহিলীপাৰাৰ ঘৰখন বৰ সুন্দৰকৈ সজাই পৰাই তুলিছে। সকলোৰে মনবোৰ বিষাদেৰে ভৰি আছে যদিও দাদাৰ প্ৰতি থকা মৰমৰ তাৰণাত সকলোবোৰ হাতে কামে লাগি গৈছে। ইয়াত কিন্তু ঘৰুৱা মানুহ কোনো জড়িত নাই। বৌহঁতে ইনফেক্ট গমো নাপায় তলত কি হৈ আছে। জুবিনদাৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোক সকলোৱে হাতে কামে লাগি গৈছে। সকলোবোৰ কাম নিয়াৰিকৈ কৰি গৈছে আৰু আশা কৰো কাইলৈও হয়তো এনেদৰে নিয়াৰিকৈ সকলোবোৰ কাম হৈ যাওক। আৰু মই ইয়াত কিছুমান ৱাল পেইণ্টিং কৰিছে, বহুত ধুনীয়া ধুনীয়াকৈ কিছুমান ৱাল পেইণ্টিং কৰিছে। আপোনালোকক সেইবিলাকো দেখুৱাম। আৰু এইখিনিতে দাদাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ইমান ভালকে ঢাকি থোৱা হৈছে বৰ্তমান। আৰু এয়া শুভাকাংক্ষীসকল আৰু ফ্লেটৰো কিছুমান মানুহ আছে। সকলোৱে কামবিলাক চাই আছে কেনেদৰে হৈছে, ভালদৰে হৈছে নে নাই সেইবিলাক লক্ষ্য কৰি আছে। ইয়াতেই চাগে কাইলৈ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠানখিনি হ'ব। ৱালত অঁকা এই ছবিসমূহ ইমান ধুনীয়া হৈছে। দাদাৰ প্ৰত্যেকখন ছবি জীৱন্ত যেন লাগিছে। সঁচাকেই এই শিল্পীসকলক বহুত ধন্যবাদ আৰু তেওঁলোকক সঁচাকেই শলাগ ল'বলগীয়া তেওঁলোকৰ ছবি। আৰু প্ৰত্যেকখন ছবিৰে একোটা একোটা কাহিনী আছে। সেয়া লাগিলে নাহৰেই হওক, বগলীয়ে হওক। বগলীৰ কাহিনীটো চাগে আপোনালোক প্ৰায় সকলোৱে জানেই। হাৰমনিয়ামেই হওক, তাবলাই হওক, সকলোবোৰ প্ৰত্যেকখন ছবিৰে একোটা একোটা কাহিনী আছে আৰু সেই কাহিনীবিলাক ইমান ধুনীয়াকে ফুটি উঠিছে। এই চিলনীজনীয়ে হওক, সকলোবোৰ গামোচাখনৰ কথাও তেওঁ ইমান কৈ থাকে, অসমীয়া শিপিনীৰ কথা। সকলোবোৰ ইমান ধুনীয়াকে ফুটি উঠিছে, মোৰ দেখিয়ে মনটো ভৰি পৰিছে। আৰু সেইখিনিতে প্ৰতিমূৰ্তিৰ উন্মোচন হ'ব। এতিয়া বৰ্তমান ঢাকি থৈছে, মই আগতেও কৈছোঁ। আৰু এয়া পাৰ্কিঙত প্ৰায়বিলাক খুঁটাতে এনেকে দাদাৰ ছবিবিলাক লগাই থোৱা হৈছে। দাদাই যিদৰে নাহৰ কৈ থাকে, সেইদৰে দাদাৰ প্ৰিয় নাহৰ ফুলপাহৰ সুবাস এই ৱালকেইখনত বিচাৰি পাইছোঁ। নাহৰ চিঞৰি থাকিলেই নহ'ব, নাহৰ ৰুবও লাগিব। ঘৰত নাহৰজোপা যেতিয়া থাকিব তেতিয়া মই থকা যেন লাগিব। য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে। আৰু এই যে গানৰ কলিটো, দাদাৰ এনেকুৱা ধৰণৰ কথাৰ বাবে হয়তো বৌয়ে এতিয়াই এই পৰিস্থিতিত যুঁজিবলৈ সাহস পাইছে। আৰু এয়া ঘৰৰ বাহিৰৰ পৰিৱেশ। সিদ্ধি গ্ৰীণছ নাৰ্চাৰীয়ে গেটৰ বাহিৰখন ইমান ধুনীয়াকৈ সজাইছে। দাদা থকা হ'লে এতিয়া ৰৈ ৰৈ চালে হয়। হয়তো তেওঁ এতিয়াও চাই আছে আমাক, আমিহে তেওঁক দেখা নাই। কিন্তু তেওঁ থকাটো আমি প্ৰত্যেকটো মুহূৰ্ততে অনুভৱ কৰোঁ।